আৰবি অনলাইনৰ জৰিয়তে আজি মই খেলৰ গুৰুত্বপূৰ্ণ খেলৰ ওপৰত মই কিছুমান প্ৰশ্ন আগবঢ়াইছোঁ, যিটো অসমৰ যিটো ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব তাৰ ক্ষেত্ৰতো উপকৃত হ'ব বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতো উপকৃত হ'ব। মই এতিয়া প্ৰশ্নখিনিৰ মাজলৈ যাওঁ। প্ৰশ্নৰ উত্তৰ দুয়োটাই দিয়া হৈছে। এক নম্বৰ প্ৰশ্নটো হ'লগৈ কিমান বছৰৰ মূৰত অলিম্পিক খেলা হয়? ইয়াৰ অপশ্যন আছে 2 বছৰ, 3 বছৰ, 4 বছৰ, 5 বছৰ। আৰু এইটো মনত ৰাখিব, আপুনি 4 বছৰৰ মূৰে মূৰে অলিম্পিক খেল খেলা হয়। প্ৰথমে কোন দেশত ফুটবল খেল আৰম্ভ হৈছিল? অপশ্যনত আছে ৰোম, ফ্ৰান্স, ইটালী আৰু ভাৰত। এইটো আপোনালোকে জানিব, ৰোমত প্ৰথম ফুটবল খেল আৰম্ভ হৈছিল। বেডমিণ্টন খেলৰ ক'ত জন্ম হৈছিল? অপশ্যন আছে ভাৰত, ইটালী, ফ্ৰান্স, চীন। ইয়াৰ উত্তৰত হ'ব ভাৰতৰ পুনেত হৈছিল। হকী খেলা প্ৰথমে কোন দেশত আৰম্ভ হয়? ইয়াৰ অপশ্যনত আছে পাৰস্যত, নেপাল, ইটালী, জাপান। ইয়াৰ উত্তৰটো হৈছে পাৰস্যত। টেনিছ খেলা প্ৰথমে কোন দেশত আৰম্ভ হৈছিল? ইয়াৰ অপশ্যন আছে ফ্ৰান্স, ইটালী, ভাৰত, চীন। ইয়াৰ উত্তৰটো হ'বগৈ ফ্ৰান্স। পৃথিৱীৰ কোন দেশত প্ৰথম কুস্তি খেলা আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনত আছে ভাৰত, জাপান, আমেৰিকা, ইটালী। আপোনালোকে সদায় জানিব কুস্তি খেল প্ৰথম ভাৰতবৰ্ষতে আৰম্ভ হৈছিল। আন্তৰ্জাতিক ফুটবলৰ আয়তন কিমান? ইয়াৰ উত্তৰটো হৈছে 115 গজ ইনটু 75 গজ। গ'লপ'ষ্টৰ পৰিমাণ কিমান? ইয়াৰ অপশ্যন আছেগৈ মাটিৰ পৰা 8 ফুট আৰু দুয়োটা পোষ্টৰ মাজৰ দূৰত্ব 24 ফুট। খ নম্বৰটো আছে মাটিৰ পৰা 7 ফুট আৰু দুয়োটা পোষ্টৰ মাজৰ দূৰত্ব 23 ফুট। গটো আছে মাটিৰ পৰা 9 ফুট আৰু দুয়োটা পোষ্টৰ মাজৰ দূৰত্ব 25 ফুট। আৰু ঘটো আছে মাটিৰ পৰা 10 ফুট আৰু দুয়োটা মাজৰ দূৰত্ব 26 ফুট। ইয়াৰ শুদ্ধটো হৈছেগৈ কটো মাটিৰ পৰা 8 ফুট আৰু দুয়োটা পোষ্টৰ মাজৰ দূৰত্ব 24 ফুট। পেনাল্টি এৰিয়া কিমান? পেনাল্টি এৰিয়াটো কিমান হয়? ইয়াৰ উত্তৰটো হৈছে গ'লপ'ষ্টৰ সন্মুখত দীঘলে 6 গজ আৰু বহলে পুতল 84 গজ। পেনাল্টি বক্সৰ এৰিয়া কিমান? ইয়াৰ উত্তৰটো হ'বগৈ গ'লপ'ষ্টৰ সন্মুখত দীঘলে 6 গজ আৰু বহলে পুতল 44 গজ। কি প্ৰতিযোগিতাত বিজয়ী সকলোতকৈ শেষত আহে? বৰ ইম্পৰ্টেণ্ট কথা। অপশ্যনত আছে হকী, ফুটবল, ক্ৰিকেট, স্ল' চাইকেল ৰেচ। ইয়াৰ উত্তৰটো হৈছেগৈ স্ল' চাইকেল ৰেচ। কি খেলত বিজয়ী দল পিছ হুহুকি যায়? ইয়াৰ অপশ্যনত আছে হকী খেল, খটো হৈছে ফুটবল খেল, গটো হৈছে ৰছী টনা খেল বা টাগ অফ ৱাৰ আৰু ঘটো হৈছে স্ল' চাইকেল ৰেচ। ইয়াৰ উত্তৰটো হৈছেগৈ ৰছী টনা খেল, টাগ অফ ৱাৰ। ভাৰতৰ কোনগৰাকী মহিলাই প্ৰথম অলিম্পিক পদক অৰ্জন কৰে? ইয়াৰ উত্তৰটো অপশ্যনত আছে PT ঊষা, কাৰনাম মল্লেশ্বৰী, গটো আছে ছানিয়া মিৰ্জা আৰু ঘটো আছে আৰতি সাহা। ইয়াৰ উত্তৰটো হ'বগৈ কাৰনাম মল্লেশ্বৰী। CK নাইডু ট্ৰফী কি গেমৰ লগত জড়িত? ইয়াৰ কটো আছে বেডমিণ্টন, হকী, গটো আছে লন টেনিছ আৰু ঘটো আছে ক্ৰিকেট। ইয়াৰ উত্তৰটো হ'বগৈ ক্ৰিকেটৰ লগত জড়িত। লক্ষ্য সেন কোনটো গেমৰ লগত জড়িত? অপশ্যন আছে বেডমিণ্টন, হকী, লন টেনিছ, ক্ৰিকেট। ইয়াৰ উত্তৰটো হৈছেগৈ বেডমিণ্টনৰ লগত জড়িত। 15টো হৈছে টমাছ কাপ কি গেমৰ লগত জড়িত? অপশ্যন আছে বেডমিণ্টন, হকী, লন টেনিছ, ক্ৰিকেট। ইয়াৰ উত্তৰটো হৈছে বেডমিণ্টন। 2021 বৰ্ষৰ 36তম ভাৰতীয় ৰাষ্ট্ৰীয় গেমছ কোন ঠাইত অনুষ্ঠিত হৈছিল? অপশ্যন আছে গোৱা, ঝাৰখণ্ড, কেৰেলা, অসম। ইয়াৰ উত্তৰটো হ'বগৈ গোৱা। নেক্সট এছিয়ান গেমছ ASIAD 2022 কোন ঠাইত অনুষ্ঠিত হৈছিল? ৱাংচু, চাইনা, চাউথ কোৰিয়া, শ্ৰীলংকা, নেপাল। ইয়াৰ উত্তৰটো হ'বগৈ ৱাংচু, চাইনা। অলিম্পিক ফ্লেগত কিমানটা ৰিং থাকে? বৰ ইম্পৰ্টেণ্ট কথা। ইয়াৰ অপশ্যন আছে 5টা,
খটো হৈছে 4টা, গটো হৈছে 3টা, ঘটো হৈছে 2টা। ইয়াৰ উত্তৰটো হৈছে 5টা। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় গেমছ কি? ইয়াৰ অপশ্যন আছে বেডমিণ্টন, টেবুল টেনিছ, হকী, ক্ৰিকেট। ইয়াৰ উত্তৰটো হৈছে বেডমিণ্টন। ৱানখেডে ষ্টেডিয়াম কোন ৰাজ্যত আছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন আছে মুম্বাই, অসম, কেৰালা, অৰুণাচল প্ৰদেশ। ইয়াৰ উত্তৰটো হৈছে মুম্বাই। খেলো ইণ্ডিয়া ইউথ গেম 2022 ভাৰতৰ কোন ৰাজ্যত অনুষ্ঠিত হৈছিল? মুম্বাই, হাৰিয়ানা, কেৰালা, অৰুণাচল প্ৰদেশ। ইয়াৰ উত্তৰটো হৈছে হাৰিয়ানাত অনুষ্ঠিত হৈছে। খেলো ইণ্ডিয়া ইউথ গেমছত 2022 কিমানটা খেল অন্তৰ্ভুক্ত হৈছে? 23টা, 24টা, 25টা, 26টা। ইয়াৰ উত্তৰটো হ'বগৈ 25টা। 2022 বৰ্ষৰ IPL খেলত কোনটো টিম জয়ী হয়? ইয়াৰ অপশ্যনটো আছিলে গুজৰাট ৰয়েলছ, ৰাজস্থান ৰয়েলছ, গুজৰাট টাইটান্স, লক্ষ্ণৌ ছুপাৰ কিংছ, চেন্নাই ছুপাৰ কিংছ। ইয়াৰ উত্তৰটো হৈছে গুজৰাট টাইটান্স। 2022 বৰ্ষত অনুষ্ঠিত হোৱা মেন্স হকী এছিয়া কাপ কোনখন দেশত জয়ী হৈছিল? জাপান, মালয়েছিয়া, পাকিস্তান, চাউথ কোৰিয়া। ইয়াৰ উত্তৰটো হৈছে চাউথ কোৰিয়া। Who will continue as UNICEF Goodwill Ambassador for a record 20 years? সানিয়া মিৰ্জা, দীপিকা পাডুকন, শচীন তেণ্ডুলকাৰ, প্ৰিয়ংকা চোপ্ৰা। ইয়াৰ উত্তৰটো হৈছে শচীন তেণ্ডুলকাৰ। কোনটো টিমে 2022 বৰ্ষৰ মেন্স ইভেণ্টছ এট এছিয়া কাপ হকীত ব্ৰঞ্জ মেডেল লাভ কৰে? ইণ্ডিয়া, ইণ্ডোনেছিয়া, জাপান, মালয়েছিয়া। ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়া। India has won 33 medals in total in ISSF Junior World Cup 2022 held at which state? ইয়াৰ উত্তৰটো হৈছে সুহিল, জাৰ্মানী। Who has won the Purple Cap in IPL 2022? ইয়াৰ উত্তৰটো হ'বগৈ আশ্বিন। Which country hosted Deaflympics 2021? ইয়াৰ উত্তৰটো হ'বগৈ ব্ৰাজিল। Which country has won the 2022 Thomas Cup title? ইয়াৰ উত্তৰটো হ'বগৈ ইণ্ডিয়া। Which country has scheduled to host Asian Games 2022? ইয়াৰ উত্তৰটো হৈছে চাইনা। Which cricket stadium will host TATA IPL Final 2022? নৰেন্দ্ৰ মোদী। Which medal has PV Sindhu won the recent Asian Badminton Championships? ইয়াৰ উত্তৰটো হৈছে ব্ৰঞ্জ।